নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি আপোনালোকক চাইনাৰ বিষয়ে কিছুমান আচৰিতজনক কথা ক'ম। চাইনা পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা থকা দেশ। 2019 চনৰ লোকপিয়লৰ অনুসৰি চাইনাৰ জনসংখ্যা প্ৰায় 140 কোটিৰো অধিক। চাইনা এৰিয়া অনুসৰি ৰাছিয়া, আমেৰিকা, কানাডাৰ পাছত পৃথিৱীৰ চতুৰ্থতম দেশ। আমাৰ ভাৰতৰ দৰে চাইনাৰ সংস্কৃতি 5000 বছৰ পুৰণি। আজি ইলেক্ট্ৰনিক বস্তুৰ ক্ষেত্ৰত এনেকুৱা বহু কম বস্তুৱে আছে যিটো নেকি চাইনাই বনাব নোৱাৰে। য'ত নেকি ভাৰতৰ মানুহে পঁইতাচোৰা বহুত ঘিণ কৰে, সেই পঁইতাচোৰা চাইনাত পোহাই নহয়, খোৱাও হয়। আৰু চাইনাৰ মানুহে পঁইতাচোৰা বহুত ভাল পায়। সেইকাৰণে চাইনাত ঠায়ে ঠায়ে পঁইতাচোৰাৰ ফাৰ্ম দেখিবলৈ পোৱা যায়। আৰু এই ব্যৱসায়টো চাইনাত বহুত দ্ৰুত গতিত আগবাঢ়িব ধৰিছে। চাইনাত আত্মহত্যাৰ ঘটনা ইমানেই ঘটিব ধৰিছে যে তাত বডি ফিচিং জবটো সহজতেই পোৱা যায়। এই কামটোত নদীৰ পৰা ডেড বডি উঠাব লাগে। আপুনি হয়তো জানেই চাইনাৰ পপুলেশ্যন বহুত বেছি। সেইকাৰণে চাইনাৰ ৰাস্তাবোৰত ট্ৰেফিক জাম বহুত হয়। সেইবাবে চৰকাৰে তাত কল চেণ্টাৰত ফোন কৰি আপুনি য'ত আপুনি ফচি আছে সেই ঠাইডোখৰ ক'ব লাগে, আৰু তাৰ পাছত দুজন মানুহ বাইকেৰে আহি এজনে আপোনাৰ গাড়ী লৈ ঘৰলৈ যাব আৰু আনজনে আপুনি য'লৈ যাব তালৈ লৈ যাব। 1973 চনত চাইনাই আমেৰিকাৰ জনসংখ্যা বঢ়াবৰ বাবে চাইনাৰ পৰা 1 কোটি চাইনাৰ ছোৱালী আমেৰিকাক দিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু পাছলৈ আমেৰিকাই এই প্ৰস্তাৱ মানি নল'লে। 2020 চন মানে বৰ্তমান চাইনাত 3 পৰা 4 কোটি পুৰুষ থাকিব যিয়ে বিয়া পাতিবলৈ ছোৱালী বিচাৰি নাপায়। ইয়াৰ কাৰণ হ'ল চাইনাৰ ওৱান চাইল্ড পলিচি। কিন্তু চাইনাৰ চৰকাৰে বৰ্তমান এই পলিচিটো বন্ধ কৰি দিছে। দ্য গ্ৰেট ৱাল অফ চাইনা মানুহৰ দ্বাৰা বনোৱা এটা বহুত ডাঙৰ বস্তু, যিটো নেকি মহাকাশৰ পৰাও দেখা পোৱা যায়। এই ৱালখনৰ দৈৰ্ঘ্য প্ৰায় 8848 কিলোমিটাৰ দীঘল। এই ৱালখন বনাওঁতে যিজন শ্ৰমিকে ভাগৰি গৈছিল, সেই শ্ৰমিকজনক তাতে মাৰি পুতি থোৱা হৈছিল। কোৱা হয় যে এই ৱালখন বনাওঁতে প্ৰায় 3000 শ্ৰমিকৰ প্ৰাণ গৈছিল। চাইনাৰ মানুহে যিকোনো বস্তু খাই দিব পাৰে। সেইবাবে চাইনাত প্ৰতি বছৰে জুন মাহত ডগ মিট ফেষ্টিভেল পতা হয়। আৰু চাইনাত প্ৰতি বছৰে প্ৰায় 40,000 মেকুৰী খোৱা হয়। চাইনাত 4 কোটিৰো অধিক মানুহ গুফাত বসবাস কৰে, যি জনসংখ্যা নেকি অষ্ট্ৰেলিয়াৰ জনসংখ্যাতকৈও বহুত গুণে বেছি। চাইনাত যদি কোনো ধনী মানুহে অপৰাধ কৰে, তেতিয়া সেই ধনী মানুহজনে তেখেতৰ সলনি আন এজন মানুহক জেললৈ পঠিয়াব পাৰে। চাইনা 2 নম্বৰী বস্তু বনোৱাত সকলোতকৈ আগত আছে। সেইকাৰণে যোৱা 10 বছৰ ধৰি চাইনাৰ আৰ্থিক বিকাশ আমেৰিকাতকৈ 7 গুণ বেছি হৈ গৈছে। চাইনাত 2 নম্বৰী ডিম, চাউল, মৌ আৰু বহুতো 2 নম্বৰী বস্তু পোৱা যায়। আৰু এই বস্তুবোৰ মুকলিভাৱেই কিনা বেচা কৰা হয়। চাইনাত ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ দৰে ছ'চিয়েল নেটৱৰ্কিং ছাইট বেন কৰা আছে। আৰু এয়াই নহয়, চাইনাত পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহাৰ কৰা ৱেবছাইট গুগলো বেন কৰা আছে। চাইনাত গুগলৰ সলনি বাইজু নামৰ এটা চাৰ্চ ইঞ্জিন ব্যৱহাৰ কৰা হয়। চাইনাৰ ৰাজধানী বেইজিঙত এদিন উশাহ লোৱা মানে 20টা চিগাৰেট খোৱা। সেইবাবে তাৰ মানুহৰ মুখত মাস্ক পিন্ধা দেখা পোৱা যায়। চাইনাত এবছৰত 22 লাখ কোটি চিগাৰেট খোৱা হয়, যাৰ ভিতৰত 4 লাখ কোটি চিগাৰেট নকলি হয়। এই চিগাৰেটসমূহ কীট-পতংগ বা মানুহৰ মল-মূত্ৰৰ দ্বাৰা বনোৱা হয়।
এয়াই আছিল চাইনাৰ কিছুমান আশ্চৰ্যজনক কথা। ভিডিঅ'টো যদি চাই ভাল লাগে এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।